নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্তে আপোনালোকক মোৰ মিতালী ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু বৰ্তমান মোৰো ভাল। এতিয়া বাজিছে 9:30 আৰু মই গা পা ধুই কৰি আজৰি হ'লোঁ। এতিয়া যিহেতু মই ভাত বনাব লাগিব, সেইকাৰণে মই অলপ সোনকালে আজৰি হৈ ল'লোঁ। এতিয়া আপোনালোকক মই কি বনাওঁ কি নবনাওঁ দেখাই থাকিম। আৰু আজি মাছ আছে, সৰিয়হ দি মাছ বনাম বুলি ভাবিছোঁ, আপোনালোককো সেয়া দেখাম। আৰু লগতে বহুত টেষ্টি চাটনি এটা আপোনালোকক আজি দেখাম। তেনেহ'লে পলম নকৰি ব'লক আপোনালোকে চাব মই কি বনাম আজি। প্ৰথমতে মই লৈছোঁ এয়া 1-আধা ঘণ্টামান তিয়াই থোৱা সৰিয়হ, আৰু এইখিনি মই ভালদৰে এতিয়া পিচি ল'ম। ভালদৰে মানে অলপ গোটা গোটা হৈ থাকিবলৈও দিব, একেবাৰে মিহি হৈ যাব নিদিব। এতিয়া মই ইয়াত পিঁয়াজ দুফুটামান দি লৈছোঁ আৰু নেমু অকণমান চেপি দিছোঁ, যাতে সৰিয়হখিনিৰ তিতা ভাৱটো নাইকিয়া হৈ যায়। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে তেল অলপ লৈ লৈছোঁ, গৰম হৈছে আৰু এতিয়া মাছখিনি দি দিম। মাছটো ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি মাছখিনি বাচন এটাত কাঢ়ি ল'ম। মাছখিনি ফ্ৰাই কৰোঁতে থাকি যোৱা তেলখিনিতে আমি পিঁয়াজ আৰু জলকীয়াখিনি দি ল'ম। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত হালধি অকণমান দি দিছোঁ। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই থাকিম। এতিয়া আমি ইয়াত সৰিয়হখিনি দি দিম। এতিয়া এইখিনি আকৌ ভালদৰে আমি ভাজি ল'ম। আৰু মই ইয়াত আলু দিম। এতিয়া আপোনালোকে যদি আলু দিব নিবিচাৰে তেতিয়া নিদিব পাৰে, আলু নিদিলেও বহুত টেষ্টি হয় খাবলৈ, কিন্তু আলু মই বেছি ভাল পাওঁ, সেইকাৰণে চব চব্জিতে দিব বিচাৰোঁ আলুটো। আলু আৰু সৰিয়হখিনি অকণ ভজাৰ পিছত সৰিয়হখিনি বাটতে ৰৈ গৈছিলে, আৰু সেই তাতে পানী অলপ দি পেলাই ইয়াত দি দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলাৰ পাছত মাছ কেইপিচ দি দিম। সৰিয়হ দি বনোৱা মাছৰ জোলকণ বহুত টেষ্টি হৈছিলে খাবলৈ। মই মানে এতিয়া মোৰ ভিডিঅ'টো এডিট কৰি আছোঁ, বনাই হোৱাৰ পিছত খাই বৈ আজৰি হ'লোঁ এতিয়া মই। কিন্তু যেতিয়া খাইছিলোঁ মোৰ বহুত ভাল লাগিছিলে খাই, একদম আপোনালোকে এদিন বনাই খাই চাব এনেদৰে। আৰু এতিয়া মোৰ দেখি পেলাই বেছি খাওঁ খাওঁ লাগিছে, কিন্তু এতিয়া নাই পিছে খাবলৈ। দেখিবলৈ কেনেকুৱা লাগিছে মই গম পোৱা নাই, কিন্তু মোৰ কাৰণে মোৰ বহুত টেষ্টি হৈছিলে। মই খায়ো বহুত ভাল পালোঁ, আৰু মোৰ আৰু লাগিছিলে মানে আৰু লম লাগিছিলে, কিন্তু নাথাকিলে কি কৰিব আৰু এতিয়াতো খাবলৈ নায়েই। সেইকাৰণে আপোনালোকে প্লিজ বনাই চাব, কেনেকুৱা লাগিলে ক'ব মোক কমেণ্ট কৰি। আৰু এতিয়া মই জিকাৰ চব্জি বনাম, আৰু জিকা চব্জি বনাম যেতিয়া জিকাৰ বাকলিটোতো এনেই ৰখাই থ'ব নোৱাৰি হয়নে, সেইকাৰণে মই জিকাৰ বাকলিটোৱে এতিয়া চাটনি এটা বনাম। আপোনালোককো দেখাম, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব শেষত, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। এতিয়া মই জিকা বাকলিখিনি ভালদৰে কাটি ল'ম। এয়া দেখিছেই, প্ৰায় মানুহে জানেই, কিন্তু মই দেখাই দিছোঁ আৰু কিছুমানে নাজানিবও পাৰে হয়তো।
আৰু আপোনালোকে যদি এনেদৰে খাই পাইছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে, তেতিয়া ময়ো গম পাম কাৰ টেষ্ট কেনেকুৱা। কাৰণ এইটো বহুত ভাল লাগে মোৰ খাই পেলাই। আপোনালোকৰ কেনেকুৱা লাগে বাৰু নাজানো, চবৰে টেষ্টবিলাক বেলেগ বেলেগ হয়, তেওঁ বুলি আৰু মই কৈছোঁ মোৰ ভাল লাগে। আৰু এতিয়া মই পানীখিনি উতলাই লৈছোঁ, তাৰপিছত ইয়াত জিকাৰ বাকলিখিনি দি দিম। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু এতিয়া ইয়াত নিমখ অকণমান দি দিম। আৰু আমি যেতিয়া জিকা চব্জি খাওঁ প্ৰায়ে তেতিয়া এই চাটনিটো বনোৱা হয়েই। আপোনালোকেও এনেদৰে বনাই চাব, বহুত টেষ্টি বহুত টেষ্টি বহুত টেষ্টি। আৰু বেছিকৈ কৈ থকাৰ কাৰণে বেয়া নাপাব কিন্তু। আৰু এতিয়া মাজে মাজে চামুচ এখন লৈ পেলাই লৰাই থাকিব। আৰু যিহেতু ভাতটো ময়ে বনাব লাগিব সেইকাৰণে এফালে ভাতটো এতিয়া পাতি দিওঁ মই। যাওঁ এতিয়া মই কুকাৰটো পাতি দিওঁ, গেছটো অন কৰি দিওঁ, হৈ যাব। আকৌ মই এতিয়া এইখিনি চাই ল'ম আৰু চামুচ এখন লৈ পেলাই সিজিছে নেকি ভালদৰে চাম। এইখিনি সিজিলে তাৰপিছত মই গেছটো অফ কৰি নমাই ল'ম। এইখিনি কেৰাহী এখন গৰম কৰি ল'ম আৰু ইয়াত অকণমান তেল লৈ পেলাই নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। অকণমান ৰঙচুৱা হ'বলৈ দিম। নহৰু আদা আৰু জলকীয়া আছে ইয়াত। এতিয়া কাটি থোৱা পিঁয়াজখিনিও দি দিম। এইখিনি অকণমান ৰঙচুৱা হৈ লওক, তাৰপিছত আমি যিখিনি বাকলি থৈছিলোঁ সেইখিনি দি দিম। এইখিনি অকণমান ৰঙচুৱা হৈছে আপোনালোকে দেখিছে। এতিয়া বাকলিখিনি দি দিলোঁ ইয়াত, জিকা বাকলিখিনি। আৰু আপোনালোকৰ মন গ'লে ইয়াত নিমখ দিব পাৰে, কিন্তু মই নাই দিয়া, যিহেতু মই চাটনিটো বনাওঁতে নিমখ দিম সেইকাৰণে। আপোনালোকে দিব পাৰে, কোনো কথা নাই। মাজে মাজে চাই থাকিব ভালদৰে সিজিছেনে নাই। ভজা হৈ গ'ল। এতিয়া মই কাঁহী এখনত উলিয়াই ল'ম এইখিনি। কাঁহীৰ পৰা এতিয়া মই মিক্সাৰ সৰু বাতিটোত লৈ ল'ম। ঠাণ্ডা কৰি লৈছিলোঁ, ঠাণ্ডা হোৱাৰ পিছতহে ইয়াত দিছোঁ, নহ'লে বহুত গৰম হৈ যায় বাতিটো। ইয়াত মই এতিয়া নিমখ দি লৈছোঁ। তাৰপিছত এতিয়া এইখিনি ভালদৰে পিচি ল'ম। অলপ পিছাৰ পিছত পানী অলপ দি দিব। এয়া মই পানী অলপ দি দিলোঁ, বেছি নাই দিওঁ, অকণমান দিছোঁ। আৰু এয়া জিকা চাটনি ৰেডি হৈ গ'ল আমাৰ। চাওকচোন কিমান টেষ্টি, দেখিবলৈ কিমান কেনেকুৱা লাগিছে নাজানো, কিন্তু খাবলৈ বহুত বেছি টেষ্টি। যদি মই মিছা কৈছোঁ তেনেহ'লে প্লিজ এবাৰ বনাই চাব, তেতিয়া গম পাব আপোনালোকে মই কোৱা কথাবিলাক সঁচা নে মিছা। আৰু এইখিনি বনাই হোৱাৰ পিছত এতিয়া আকৌ জিকা ভাজি বনাব লাগিব। মোৰ দেখিছে কিমান কাম। জিকা ভাজিটো কেনেকৈ বনালোঁ আপোনালোকক নেদেখাওঁ, কিন্তু আজিলৈ মই আহিছোঁ, আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, টাটা, বাই বাই।